প্ৰথমতে মই এইটো ক'ব বিচাৰিছোঁ যে আমাৰ চিভিল সাব ডিভিজন ফালৰ পৰা আমি 7 দিনীয়াকৈ অহা কালিৰ পৰা 7 দিনলৈকে আমি অগ্নিবীৰৰ যিটো ৰেলী হ'বলৈ গৈ আছে শ্বিলঙত, তো তাৰ কাৰণে আমি ইয়াত আমাৰ সাব ডিভিজন অন্তৰ্গত ল'ৰাসকলক আমি স্পেচিয়েল এটা ট্ৰেইনিং দিয়াৰ কাৰণে ব্যৱস্থা কৰা হৈছে। আমি আপোনালোকে দেখা পাইছে যে অলৰেডি 6 ৰেজিমেণ্টৰ আমাৰ অফিচিয়েলখিনি আহি পাইছে। অহাকালি ৰাতিপুৱা আৰু ইভিনিং দুটা টাইমত আমি ইয়াত ট্ৰেইনিং দিয়া হ'ব, ৰাতিপুৱা 6টাৰ পৰা আৰু সন্ধিয়া 4টাৰ পৰা। মই এইটো আপিল কৰিব বিচাৰিছোঁ, আমাৰ এই অঞ্চলত যিটো যিমান এৰিয়া আছে ওচৰে পাঁজৰে যিমান ল'ৰা আছে যিসকলে এপ্লাই কৰিছে আৰু যিসকলে এপ্লাই কৰা নাই ভৱিষ্যতত এপ্লাই কৰিব, সকলোকে মই আহ্বান জনাইছোঁ এই কেম্পত যোগদান কৰিব লাগে, ট্ৰেইনিং ল'ব লাগে। আৰু এই ট্ৰেইনিঙৰ যোগেদি সিহঁতে যাতে অগ্নিবীৰত গৈ আমাৰ মানে সাব ডিভিজনৰ নাম উজ্বলাব পাৰে, নিজৰ নাম উজ্বলাব পাৰে, নিজৰ মা দেউতাৰ বা গাঁৱৰ নাম উজ্বলাব পাৰে। কাৰণ এইটো এটা গল্ডেন অপৰচুনিটি। আপোনালোকে জানে যে অগ্নিবীৰৰ এইবাৰ হিউজ এটা ৰিক্ৰুটমেণ্ট হ'বলৈ গৈ আছে আৰু মই বহুত আশাবাদী যে আমাৰ যিখিনি ল'ৰা ছোৱালী ইয়াত এপ্লাই কৰিছে তাৰে অধিকাংশ ল'ৰা ছোৱালী অগ্নিবীৰত পাব বুলি মই আশাবাদী। আৰু সেইকাৰণে আমি উপযুক্ত ট্ৰেইনিং দিয়াৰ ব্যৱস্থাটো কৰা হৈছে। আৰু আপোনালোকে জানে যে সোণাপুৰৰ অঞ্চলৰ এই কৰাইগুৰি জেগাটো বহুত ভিতৰুৱা জেগা, আমি সেইকাৰণে এইটো জেগা চিলেক্ট কৰা হৈছে। এটা সময়ত এইখিনি যথেষ্ট মানে আপোনাৰ এক্সট্ৰিমিজৰ এটা মানে ক'ব গ'লে এটা এক্সট্ৰিমিজৰ এটা মানে অশান্তিত ভুগিব লগা জেগা এইবিলাক আছিলে। চ' এই ল'ৰাবিলাকক যদি আমি এই মানে আৰ্মি বা বিভিন্ন পুলিচ মিলিটাৰী পেৰামিলিটাৰীত আমি যদি মানে যোগদানত সহায় কৰিব পাৰোঁ, মই ভাবোঁ যিটো এটা বহুত ভাল কাম হ'ব বুলি ভাবোঁ। আৰু আমি সেই ল'ৰাখিনিক আমি মানে পুলিচৰ বা আৰ্মিৰ প্ৰতি এটা ইণ্টাৰেষ্ট জগাব পাৰিলে আমি ভাবোঁ যে সিহঁতে যথেষ্ট দেশৰ সেৱা কৰিব পাৰে। এনে গহপুৰ অঞ্চলৰ কিমানটা জেগা ঠিক কৰা হৈছে? এতিয়ালৈকে 2টা জেগা কৰা হৈছে। এটা হ'ল আমাৰ এই কৰাইবাৰী আৰু এটা হ'ল আমাৰ ছয়দুৱাৰ কলেজ। চ' তাতেও আমাৰ মৰ্ণিঙৰ পৰা মৰ্ণিং আৰু ইভিনিং 2টা ছেশ্যন হ'ব। আমাৰ এতিয়ালৈকে প্ৰায় 130জনৰ ওপৰত আমাৰ এপ্লাই কৰিছে এই ট্ৰেইনিঙৰ কাৰণে। মই ভাবোঁ এইটো নাম্বাৰটো যথেষ্ট বাঢ়িব, আকৌ 200-250 মান যাব বুলি মই আশাবাদী। আৰু মই ভাবোঁ যে এইটোৱে এটা নতুন এটা যুগৰ সৃষ্টি কৰিব আৰু নতুন এটা দিগন্ত সৃষ্টি কৰিব। গহপুৰৰ পৰা বহুত ল'ৰা ছোৱালী এইটোত পাব আৰু আগতেও পাই থাকিব, এইটো মই আশাবাদী। হয়, ভাৰত চৰকাৰৰ যিটা অভিলাষী আঁচনি আছে অগ্নিবীৰ, তাত তাৰমানে আমাৰ গহপুৰ সাব ডিভিজনৰ বহুত উদীয়মান যুৱকে এপ্লাই কৰিছে আমি দেখিছোঁ। গতিকে সেইটো দেখি আমাৰ ভগৱানীপতি মহোদয়ে আমাক জনাইছিল যে এই ল'ৰাবিলাকক আমি কিবা প্ৰকাৰে সহায় কৰিব পাৰোঁ নেকি। তো আমি চিন্তা চৰ্চা কৰিলোঁ যে আমি যদি তেওঁলোকক ভালকৈ ট্ৰেইনিং এটা দিয়াব পাৰোঁ, তেওঁলোকে যেতিয়া ৰেডি হ'ব, শ্বিলঙত হ'বলৈ গৈ আছে 21 তাৰিখৰ পৰা, তাৰ আগতে যদি এই ল'ৰাবিলাকক যদি আমি এটা ভাল ধৰণে ট্ৰেইনিং দিব পাৰোঁ বহুত ভাল হ'ব। জানিব কেনেকৈ এটা ট্ৰেইনত যাব লাগিব। সেই অনুসৰি ছাৰে কথা পাতিলে আমাৰ 6 ৰেজিমেণ্টৰ লগত, তেওঁলোকেও মান্তি হ'ল। গতিকে সেই অনুসৰি আমি ল'ৰাবিলাকৰ নাম কালেকশ্যন কৰি আমি ইয়াতে 2টা চেণ্টাৰ ল'লোঁ, কৰাইগুৰি আৰু ছয়দুৱাৰ কলেজ। গতিকে সেইমতে ল'ৰাবিলাক যথেষ্ট উৎসাহেৰে সৈতে আহিছে। গতিকে আমি ভাবিছোঁ তেওঁলোকে ইয়াত 7 দিন বিনামূলীয়াকৈ যিটো ট্ৰেইনিং হ'ব, কোনো ধৰণৰ পইচা পাতি দিব নালাগে, তেওঁলোকে আহি ইয়াত ট্ৰেইনিঙত যোগদান কৰিলেই হ'ল। গতিকে এই 7 দিন যদি তেওঁলোকে ট্ৰেইনিং লয়, ভৱিষ্যত নিশ্চয় তেওঁলোকৰ উজ্জ্বল হ'ব বুলি ভাবিছোঁ। ঠিক আছে, থেংক ইউ। जिहेतु बोहैथि बोसोरनि 21 सेप्तेम्बरनिफ्राय शिलंआव मोनसे अग्निबीरनि थाखाय रेलि जागोन। दा बेयाव बेखौ नोजोर होनानै गहपुर साब डिभिजनेल मेजिस्ट्रेटफोरनि दैदेननायाव जोंनि गहपुरनि सा ओनसोलाव जेसेबां अग्निबीरनि केन्डिडेटफोर दङ बिसोरनि थाखाय मोनसे ट्रेनिं सेन्टार दिनै सनापुर गाव पन्सायतनि सिङाव थानाय कराइगुरि गामियाव, बे गामिनि खेल फोथाराव ट्रेनिं सेन्टार मोनसे खुलिनाय जादों। दा बेयाव जोङो आसा खालामदों जे अकल एडमिट मोननाय गथ'फोराल' जाहाथे फैया, बेजों लोगोसे गामिनि साफ्रोमबो गथ'फोरजों लोगोसे ओनसोलनि साफ्रोमबो बर' गथ'फ्रा बेयाव फैनानै बाहागो लायो, जोङो बेखौ आसा खालामदों। जोङो दिनै बेयाव गाबोननिफ्राय थामहिनबा 9 अक्ट'निफ्राय फुंनि 6 बाजिनिफ्राय 8 रिंगासिम मोनसे सेसन आरो बेलासि 4 बाजिनिफ्राय 6 रिंगासिम मोनसे सेसन, गासै मोननै सेसन 1 सप्ताहनि थाखाय बेयाव ट्रेनिं होनो 6 रेजिमेन्ट बिथांमोना दिनैनिफ्राय फैखाबाय। दा बेखायनो आसा खालामदों जोंनि
बे ओनसोलनिफ्रायबो गोबां बर' सेंग्रा बा बे जोंनि हालामनि गुरखा असमिया मिसिं फोलेरनि बा जाथिनि गोबां सेंग्राफ्रा बेयाव अग्निबिराव साख्रि मोनहैगोन आरो भबिष्यतआव बेबायदिनो ट्रेनिंनि जि हाबाफारि बेबो जालांबाय थागोन बेखौ आसा खालामनानै साफ्रोमबो रायजो राजाफोरा जाहाथे बे हाबाफारियाव बाहागो लाफैयो बेखौ जोङो खावलायनाय थाबाय।